নমস্কাৰ সকলোকে। আজিৰ ব্লগটো আমাৰ ৰনি ফালৰ পৰা দেই। এয়া দেখিছেনে ইমান আৰামত শুই আছে। কোনোবাই কিবা ক'লেও মানে একদম ইমান ইন'চেণ্ট আৰু ইমান ধুনীয়াকৈ মানে তাক মালিচ চালিচ কৰিলে ইমান ভাল পায় নহয়। এয়া এফালে মালিচ হৈ আছে তাৰ মানে হ'ল বডি আৰু সেইফালে সেইকাৰণে সি পূৰা টোপনি মাৰিছে বুজিছেনে। তো আজি মানে স্পেচিয়েল ব্লগ এইটো কাৰণে যে তাৰ মানে আজি বাৰ্থডে। তো 20 ফেব্ৰুৱাৰীত তাৰ জন্ম আছিলে আৰু তাৰপাছতে আমি লৈ আহিছিলোঁ। মিণ্টিয়ে পূৰা মৰম কৰি আছে তাক আৰু ই পূৰা মস্তি মাৰি টোপনি গৈ আছে মানে। তো আজিৰ দিনটো মানে তাৰ কিছুমান খেলনা উৎপাত তাৰ মানে নটংকি কিছুমান আমি দেখাবলৈ বিচাৰি আছোঁ আৰু দেই। আহিলি নাই ৰাতিপুৱা কিহৰ ধেমালি আহিলি নাই মোৰ ওচৰলৈ আৱাজটো শুনিব দেই কেনেকৈ মাতি আছে দেখিছে নাই। সেয়া মানে ৰাতিপুৱা একদম মানে শুই উঠি পিনি সি নিজে সাৰ পোৱাৰ পিছত আমাক শুবলৈ 1 ছেকেণ্ডো নিদিয়ে, জগাই থাকিব। আনটো একো কাৰণ নাই, সি বাহিৰলৈ যায়, লগত আকৌ ৰছীডাল লৈ আহিবগৈ বিচাৰি বিচাৰি, সেইডাল আনি পিনি গোটাই দিবহি। তাৰপিছত সি ফুৰিবলৈ যোৱা ঠাণ্ডা মাৰি থাকে মানে। এতিয়া মানে যেতিয়ালৈকে নিনিয়ে সি তেতিয়ালৈকে শান্তি নিদিয়ে। আৰু ৰুমটোত মানে কেনেবাকৈ যি সোমাই থাকিবলৈ পায় হ'ল আৰু গোটেই ঘৰখন গুজৰি গুমৰি থাকে। এইবোৰেই কৰি থাকে মানে গোটেই ঘৰটো ঘূৰি ঘূৰি পেলাই নি। যামা ৰাতিপুৱাই তাক দিনটোৰ কাৰণে এৰি থৈ গুচি যাওঁ। আমি দুয়োটা যিহেতু বাহিৰলৈ সদায় মানে কামত যাব লগাই হয়, সেইকাৰণে সি মানে মা আৰু দেউতাৰ লগতে থাকে। গধূলি যেতিয়া আহি পাওঁ বা আবেলি যেতিয়া আহি পাওঁ তেতিয়া মুঠতে বলটো মুখৰ আগত লৈ ৰৈ থাকিব। এইটো লৈ আকৌ তাক খেলিবলৈ লাগে। তাৰ মানে খেলাৰ পদ্ধতিটো এনেকুৱা ধৰণৰ, বলটো মানে দলিয়াই দিম সি আকৌ আনিবগৈ আৰু সেইটোকে তাৰ ইমানেই ফূৰ্তি লাগে। কেনেবাকৈ মানে সেইটো নেখেলিবলৈ হ'লে তাৰ ইমানেই ঠেহ কি কম আৰু। ভাত পানী নাখায় কেতিয়াবা, কিবা মানে এনেকুৱা লাগে 4ঠেঙীয়া জন্তু নহয় যেন 2ঠেঙীয়া মানুহৰ পোৱালিটোহে। ইমানেই নিস্বাৰ্থ মৰম আৰু ভাল পোৱা দিব পাৰে নহয় ইহঁতবোৰে, ইমানেই মৰম লগা নহয়। ইয়াৰ কিবা মানে এয়া দেখিছেনে থিয় হৈ লৈছে, থিয় হৈ লৈ পেলাই এতিয়া সেইটো বলটো মানে ধৰিবও নিদিয়ে আৰু নিজেও মানে নিনিয়ে, কিন্তু কিবা কৰি খেলিব লাগে। এনেকুৱা ধৰণৰ তাৰ এইবোৰ মানে আচৰণ, মৰম লাগি যায়। এয়া দেখিছেনে বলটো লোৱাৰ লগত কেনেকুৱাখন কৰিছে। এইজন আকৌ মৰ্ণিং ভিজিট দিবলৈ আহিছে দেখিছেনে। ৰাতিপুৱা মানে ৰণী যেতিয়া বাহিৰলৈ যায়, বাহিৰত পটি কৰিব গুচি যায়, তাৰপিছত এই অলপ দিনৰ পৰা ই মানে তাৰ খুব লগ লৈছে। যেতিয়াই মানে ধুন্দুৱে লৈ গুচি যায় তাৰপিছৰ পৰা ই মানে পিছে পিছে আহি পিনি আমাৰ গেটৰ ওচৰত ৰখি থাকেহি। 2 দিনমান চালোঁ, চাই পেলাই তাক খাবলৈ দিওঁ। এতিয়া মানে তাক খাবলৈ দিয়াটোতো ৰণী আকৌ বৰ পেচ লাগে দেই। এতিয়া আজি বাৰু বাৰ্থডে বুলি পিনি খাবলৈ দিয়া হ'ল। এনেকৈ অহা দেখি 2 দিনমান আকৌ তাক ঘৰতে ৰাখি থ'ম বুলি ভাবিছিলোঁ, বোলো ৰাখিয়ে থৈ দিম, ইমান মৰম লগাটো আহিয়ে থাকে তাতে। পিছে নাই নাথাকে দেই, খাই বৈ হ'লে কিন্তু সি একদম 1 ছেকেণ্ড নাথাকে, সি গুচি যাবগৈ। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আমাৰ ৰণীক 2 বছৰীয়া জন্মদিনৰ শুভেচ্ছা এটা দিবলৈ নাপাহৰিব কিন্তু দেই। আৰু যদি আমাৰ ভিডিঅ'টো চাই ভাল লাগিলে, বিশেষকৈ আমাৰ ৰণীৰ নতুন কিবা যিবোৰ চাই যদি আপোনালোকৰ ভাল লাগিলে কমেণ্টৰ জৰিয়তে জনাবচোন। আৰু যদি আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।